মোৰ নাম খাবলা ডন। খাবলা ডন নাম কি নাম বল? এইটো মোৰ ষ্টাইলৰ নাম। এইটো নাম শুনিলে মোক দেখি চব কাফে। তোমাৰ বাবাৰ নাম কি? মোৰ বাবাকৰ নাম তৰমুচলি। মাকৰ নাম ঠুংগাফালি। ঠুংগাফালি? তো বাপেকে কেইটা বিয়া কৰিছে? মোৰ বাপেকে 3টা বিয়া পাতিছে। তই কেই নম্বৰৰ? মই 1 নম্বৰৰ। আছে গোটেইকেইটা? গোটেইকেইটা নাই, এটাই আছে। তই কি কৰ এনেই? মই এনে আৰু নিচা তিচা খাই ফুৰি থাকো। তোৰ বাপেকে কি কৰে? মোৰ বাপেকে এনেই ঘূৰি থাকে, বাংচাং খায় আৰু। চলাই কোনে সংসাৰ? সংসাৰ মই অলপ অলপ চলাওঁ আৰু কোনে চলাব। তোৰ ঘৰ ক'ত? মোৰ ঘৰ আছে আমাৰ ঘৰ কটিয়াতলি চৰাৰি। তোক বোলে চবেই পিটনা দিয়ে? কোন মাৰ্কলে পিটনা দিব? হিম্মত আছে নেকি মোৰ সন্মুখত আবাক কোৱা? কেলা ডিঙিত ধৰিম, তাৰ খালি চিপি দিম, কোনো মাক্সিটো কোনো ক'বই। তোক বোলে যোনে পায় সিয়ে মাৰে বোলে? হিম্মত আছে? মোক কৈছে কাকো মানুহে। ভয় নাখাওঁ মই। মোৰ সন্মুখত আনা, কাকো ভয় নাখাওঁ। ডিঙি যে খালি ফালি দিম মই, মুৰ্গীৰ নিচিনা ধৰিম, কুকুৰৰ নিচিনা যে পিটিম। কেলা তই মদ চদ খাৱ নে নাখাৱ? মই মদ চদ খাওঁ, মানে মদ চদ খাওঁ যেতিয়া কেচকাল টেচকাল লাগে এতিয়াই খাওঁ আৰু গাঁজাটো এনি টাইম খায়ে থাকোঁ মানে। যেতিয়া কাৰণে কেচকাল এতিয়া মোৰ লগত এনি টাইম ফিটিং, আৰু যেতিয়া কেচকাল নাই এতিয়া মই ভাল। কি ধুনীয়া ল'ৰা। তোৰ গাঁৱত কোনোবাই ভয় কৰে নি তোক? চবেই ভয় কৰে। মোক দেখিলে গাড়ী চকা কোপে এনেকুৱা। হয় নেকি? মোক দেখিলে কেলা টেম্পু ড্ৰাইভাৰ কেলা পগলা হৈ যায়। মানুহ কপি থাকে নেকি? মানুহ কেলা ভয় খাই কেলা এনেকুৱা কৰি থাকে যে খাবলা ডন আহি গ'ল, কেলা কিবা এটা না কিবা এটা কৰিবই। তই মানুহ পিটিছ নে? পিটিছো মানে মাৰি পেলাইছো। কেইটা মৰিলে? 3-4টা মান মৰিলে আৰু সেইকেইটা হস্পিটেলত বহি আছে। দেখা চেকা কৰ নে নাই হস্পিটেলত গৈ? কিয় মই পইচা পাতি দিছ নাই? নাই নিদিওঁ মই। কিয় পইচা দিম? কেচকাল এইবোৰ আকৌ পইচা কিয় ভৰিম? আচ্ছা, তই ছোৱালী এটা ভাল পাৱ? ছোৱালী এটা ভাল পাওঁ। ছোৱালীটো মোক ধোকা দিছে। ছোৱালীৰ বাপাকক মই খাম। ছোৱালীটোৰ বাপাকৰ কাৰণে মই ছোৱালীটো নাপালো। মাৰ্কছ ডিঙিত ধৰিম আৰু ছোৱালী বাপাকক খাই দিম। মাৰ্কছ ছোৱালীৰ নাম হ'ল চেলিনা। যদি নাপাওঁ কোনো পুলিচক মোক আটকাব নোৱাৰে, আৰু কোনো আছপানৰ জমিনৰ শক্তিও মোক ৰাখিব নোৱাৰে সেইদিনা যেতিয়া মোৰ নেকি মন যাব। বিয়া পাতিবি নেকি? ছোৱালীটোক মানে বেয়া পাতিম মানে মোৰ জীৱন বনাই দিম একেবাৰে। কেইটা বিয়া পাতিবি? মই এটাই বেয়া পাতিম জীৱনে। বাপেকে কৰিছে 3টা, পিতেৰি কৰিব এটা। এটা বিয়া পাতিলে কেনেকে হ'ব? হ'ব আৰু মিলি জুলি চলিম আৰু এটা সংসাৰ। কাৰণ ভাল পোৱা ছোৱালীটো সেইকাৰণে এটাই কৰিম। এটাই তোক খুৱাব পাৰিব জানো? এটাই খুৱাব, এটাই ৰান্ধিব, এটাই চব কিছু কৰিব। তাৰপিছত ল'ৰা ছোৱালীটো হ'বই নহয়। বাপেকে 3টা পাতিছে, তই 4টা পাত। নাই, তেতিয়াহ'লে বাপেকৰ নামটো ওপৰত উঠি যাব নহয়। বাপেকৰ নামটো তলত নামি যাব, পিতাৰৰ নামটো ওপৰত উঠি যাব। পেচ লাগি যাব মানে এইটো কাৰণে। সেইকাৰণে পিতাটো কামত ৰাখক, বাপেটো ওপৰতে উঠি দিব। এতিয়া নগৰ পুলিচৰ বিষয়ে কিবা ক। পুলিচ বাবে পুলিচ কোন? পুলিচৰ গোষ্ঠী মাৰো। পুলিচ মোৰ সন্মুখত আলে যায়, খালি ডিঙিত ধৰিম, খালি এটা আচাৰ দিম, পুলিচ নাইকিয়া কৰি জংঘলত খালি লটি মাৰি পেলাই দিম। তই ইলেকশ্যনত ভোট চোট দিয়া নে নিদিয়? ভোট চোট মানে দিওঁ মই, খালি তালা চাবিত ভোট দিওঁ। তালা চাবিত ভোট দিয়? বাকীবিলাক কামৰ নহয় ন? নাই, এইবাৰ পৰিৱৰ্তনে যি কৰিছে কেলা চব ধ্বংস কৰি দিছে। পৰিৱৰ্তনৰ কাৰণে কেলা আমাৰ বাচিব নোৱাৰিম। কাৰণ আগত আছিলে কি ধুনীয়া ধুনীয়া নোট, এতিয়া আমাক কেলা চব বৰবাদ কৰি দিছে। এতিয়া কেলা আগৰ আচাৰৰ টকা ওলাইছে। কৰিছে মোদী চৰকাৰ। মোদী চৰকাৰক মই খাম এদিন হ'লে মই মোদী চৰকাৰক নাইকিয়া কৰি দিম দুনিয়াৰ পৰা। মোদী চৰকাৰৰ চিলিপ ওপৰৰ পৰা লিখি আছে আস্তে 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 আস্তে। তই সৰু ল'ৰা ছোৱালীবিলাক ভাল পাৱ নে ডাঙৰ মানুহবিলাক ভাল পাৱ? কাৰ লগত ঘূৰা ঘূৰি কৰ? মই বেছি ডাঙৰ মানুহৰ লগত ঘূৰা ঘূৰি কৰোঁ, আৰু তথাপিও ভাল মানুহৰ লগত ঘূৰা ঘূৰি নকৰোঁ। ভাল মানুহৰ লগত ঘূৰা ঘূৰি নকৰ? নাই, যেবিলাক নেকি গাঞ্জা খেললে পাঞ্জাবারে বাপদাদার নাম্বার যে কো খায় না তার বাইতে আমি যাই না, যে কো খায় তার বাইতে যাই না। এর ইন্ডিয়ার বাপ চুরে হয়েছে 1 নম্বর গাঞ্জা করে, এর বাইতে আমি যাই। নগৰ মানুহৰ বিষয়ে কিবা এটা কৈ নাই, নগৰ যি কৰিছে, কিন্তু নগৰটো অলপ চলি আছে বাৰু, যেনে তেনে চলি আছে। গাঁত জাগাতো মোদীয়ে যি কৰিছে, গা জাগাটো বৰবাদ কৰি দিছে। মানে গা জাগাত মানুহে চলিবলৈ অগাত নাই আৰু।
আচ্ছা তই নগাঁও টাউনখনৰ বিষয়ে কিবা এটা ভাল কাম কৰিব লাগে নহয় কৰিম মোদী চৰকাৰক চাই লওঁ তাৰপাছত কৰিম তই নিজাববীয়াকে কিবা এটা কৰ টাউনৰ কাৰণে কৰি আছো এই 2-3 দিনৰ ভিতৰত কৰি আছো আপোনাৰতো চাই থাকক না আমাৰ এই মাহটো যাব দিয়ক না তাৰপাছত চাওক মোদী চৰকাৰ নাইকিয়া হৈ যাব মই ওলাই গৈছো আচ্ছা তই কামানি চামানি কিবা কৰ নাই কৰো মা বাপাকক চলাই আছো নহয় কিমান কাম আৰু ডেইলি মই 100 টকা 250 টকা এনেকুৱা কামাই থাকো ঠিক আছে এতিয়া আসসালামু আলাইকুম নো ষ্টাৰ বন্ধ